হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আমাৰ ইয়াৰ খবৰ বহুত বেছি ভাল, কাৰণ মই বাৰে বাৰে কি আৰু মোৰ কামটো ধুনীয়াকৈ উলিয়াই দিছে। মই চাকৰি এটা পাইছোঁ। তাৰ পাছত ময়ো মোৰ কিটচেনলৈ যাবলৈ হৈছে। গতিকে আজি কিটচেনত মোৰ কি আছে আপোনালোকক দেখাম। আৰু এইজনী একদম পূৰা কান্দি আৰু আজি আছে মাছ। গতিকে মইনো মাছৰ তৰকাৰীখন কেনেকৈ বনাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোকে চাই যাব। মাছৰ তৰকাৰী বনাবলৈ মই লৈছোঁ 2টা আলু কাটি, আৰু 2টা বিলাহী, আৰু কেনেকৈ বনাওঁ মই আপোনালোকক দেখাই যাম, চাই যাব। ধুনীয়াকৈ ধুই আনিলোঁ, আৰু লগতে আছিলে আজি কণী, আৰু মই কেনেকৈ বনাম ধুনীয়াকৈ দেখাই নিম। চাওক, ধুনীয়াকৈ ধুই আনিলোঁ, আৰু এতিয়া মই আগবাঢ়োঁ। আলু আৰু বিলাহী সিজাই আছোঁ। মই মাছ ফ্ৰাই কৰিবলৈ আৰম্ভ কৰিছোঁ, আৰু বিলাহী হৈ গ'ল। আলুখিনি অলপ বাকী আছে। ভালকৈ সিজিব পাৰিলে ভাল। আৰু মই অলপকৈ ৰেডি কৰিয়ে থৈছোঁ, যিহেতু ছোৱালীয়ে আমনি কৰি আছে। পিঁয়াজ এনেকৈ খুন্দি ল'লোঁ। তাৰপিছত ধনিয়া পাতা লাষ্টত দি দিম, আৰু আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো শেষলৈকে। এটা ধ্যানত খেলি আছে, আৰু ময়ো পটাপট লৰালৰিকৈ বনাই ল'ব লাগিব। তাই কোনটো টাইমত কি হৈ যায় পাত্তা নাই। গতিকে আপোনালোকক মই অকণমান দেখালোঁ। চাওকচোন কেনেদৰে খেলি আছে। একদম অৱস্থা নাই ৰুমটো দেখিছে নাই কি কৰিলে। তথাপিতো আৰু উপায়টো নাই। মই বনাই আছোঁ। হোৱাৰ পিছত মই ধুনীয়াকৈ দেখালোঁ। মোৰ প্ৰায়খিনি ৰেডি হৈছে। আলু ধুনীয়াকৈ সিজি গ'ল, আৰু বিলাহী যে সিজাই দিছিলোঁ 2টা, ধুনীয়াকৈ এনেকুৱা কৰি ল'লোঁ। তাৰপিছত বাকীখিনি মাছ ফ্ৰাই কৰি হৈ গ'ল। গতিকে পাছৰখিনি আপোনালোকে চাই যাব। আৰু গৰম পানী কৰি লৈছোঁ। লগতে ভাত বনাই আছোঁ, আৰু চাই যাব আপোনালোকে। আৰু আলুখিনি এনেদৰে পিটিকি ল'লোঁ। পিটিকি লোৱাৰ পিছত নিমখ আৰু হালধি প্ৰয়োজন অনুসৰি দি ল'লোঁ। লগতে দিছোঁ ৰেড চিলি অকণমান। আৰু গতিকে এতিয়া বনাম। কেৰাহীত পাতিছোঁ, আৰু আপোনালোকক দেখাই যাম, চাই যাব। কেৰাহীত তেল দিলোঁ, আৰু তেল গৰম হৈ গ'ল। গতিকে মই দিছোঁ পিঁয়াজৰ গুড়িখিনি। আৰু ইয়াতে অকণমান মই দি দিছোঁ জলকীয়া গুড়ি। জলকীয়া গুড়িটো সদায় তেলত দিব লাগে, তেতিয়া বেছি ভাল হয় বুলি মই কোৱা শুনিছোঁ। গতিকে তেলত দি চাইছোঁ। সম্পূৰ্ণ ৰঙা হৈ গৈছে, আৰু এতিয়া ইয়াতে যোগ কৰিম আলুখিনি। আলুখিনি পূৰা পিটিকি লোৱা নাই, অকণমান এনেকুৱা হৈ থাকিলে ভাল। আৰু এনেকৈ অকণমান দেৰি থাকিবলৈ দিয়াৰ পাছত দি দিম বিলাহীখিনি। মই দি দিলোঁ বিলাহীখিনি, আৰু ধুনীয়াকৈ লৰাই ল'লোঁ। আৰু পানী দিবলৈ হৈ গৈছে। ধুনীয়াকৈ লৰাই ল'লোঁ। লৰাই দিয়াৰ পিছত এতিয়া পানী দি দিম। প্ৰয়োজন অনুসৰি পানী দি ল'ব আপোনালোকে, কেনেকৈ কিমান পনীয়া কৰিবলৈ বিচাৰে। মাছৰ জোল যিহেতু অকণমান পনীয়া হ'ব লাগে, তেতিয়া বেছি ভাল হয়। গতিকে পানী অকণমান সৰহকৈ দি দিছোঁ। আৰু ইয়াতে মই যোগ কৰি দিম ফ্ৰাই কৰি থোৱা মাছখিনি। ধুনীয়াকৈ উতল আহি গ'ল, আৰু উতল অহাৰ পাছত দি দিলোঁ মাছখিনি। আমাৰ 3জনলৈ 3 পিচ দি দিলোঁ, আৰু আপোনালোকলৈও দিছোঁ দেই, এনেই কৈছোঁ 3 পিচ বুলি। দি দিছোঁ, আৰু প্ৰায় হৈয়ে গৈছে। অকণমান সময় উতলিবলৈ দিম, আৰু শেষত মই ছটিয়াই দিছোঁ ধনিয়া পাত। প্ৰায় হৈয়ে গ'ল। আৰু আজি মাছৰ তৰকাৰীখন কেনেকুৱা লাগিলে চাই আপোনালোকে কমেণ্ট কৰি মোক জনাব। আৰু আজিলৈ শুভৰাত্ৰি, বাই বাই।